সময়ত সৰু গাঁও এখনত এজন ধনী খেতিয়ক তেওঁৰ 4জন ল'ৰাৰ সৈতে বাস কৰিছিল। তেওঁ গোটেই জীৱন বহুত কষ্ট কৰি ধন উপাৰ্জন কৰিছিল। লাহে লাহে তেওঁ বুঢ়া হ'ল। তেওঁৰ ল'ৰাকেইজন বহুত এলেহুৱা আছিল। সিহঁতে দেউতাক কোনো ধৰণৰ কামত সহায় নকৰিছিল। খাই খুই জীৱন অতিবাহিত কৰি আছিল। গোটেই দিনটো পথাৰত ঘূৰি ফুৰি সময় কটাইছিল। সিহঁত কেইজন দেউতাৰ ওপৰত নিৰ্ভৰশীল আছিল। খেতিয়কজন বহুত বুঢ়া আৰু ৰোগী হ'ল। জীৱনৰ শেষ নিশ্বাস লৈ আছিল। তেওঁ বিচাৰিছিল তেওঁৰ মৃত্যুৰ পাছত ল'ৰাকেইজনে খেতি পথাৰত মনোযোগ দিয়ে যেন। তেওঁ পুতেককেইটাক ওচৰত মাতিলে আৰু ক'লে, শুন পুত্ৰহঁত, তহঁতক ক'বলৈ মোৰ এটা জৰুৰী কথা আছে। আমাৰ পথাৰত মই তহঁতৰ বাবে বহু ধন সম্পত্তি পুতি লুকাই থৈছোঁ। তহঁতে যদি ভালকৈ খনন কৰ বিচাৰি পাবি আৰু সুখেৰে জীৱন নিৰ্বাহ কৰিব পাৰিবি। কেইদিনমান পাছত খেতিয়কজনৰ মৃত্যু হ'ল। তাৰ পাছত সিহঁতে পথাৰ খন্দাৰ কাম আৰম্ভ কৰি দিলে। পথাৰটো বহুত প্ৰকাণ্ড আছিল। সেইবাবে সিহঁতক বহুত দিন লাগিল গোটেই পথাৰটো খান্দিবলৈ। খান্দি বহুত দিন গ'ল, কিন্তু কোনো ধৰণৰ সম্পত্তি বিচাৰি নাপালে। কিন্তু সিহঁতৰ কষ্ট অনৰ্থক নগ'ল। পথাৰত সিহঁতে বীজ সিঁচি দিলে। কেইমাহমানৰ পাছত তাত বহুত উন্নত মানৰ প্ৰচুৰ পৰিমাণত শস্য উৎপাদিত হ'ল। সেইবোৰ সিহঁতে বজাৰত ভাল দামত বিক্ৰী কৰিলে আৰু সিহঁত অতি সোনকালে ধনী হ'ল। এতিয়া সিহঁতে বুজিলে দেউতাই আচলতে কোনটো ধন সম্পত্তিৰ কথা কৈছিল। কাহিনীটো কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব, আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।